Hi, hello, namaskar, and welcome back to my YouTube channel. আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস সকলোৱে জানে আৰু এতিয়া ৰাতিপুৱা হৈ আছে আৰু এতিয়া মই এটা গছপুলি ৰোপণ কৰিমগৈ মানে দিনটো আজি গছপুলি ৰুই আজি দিনটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন যিদৰে মানুহে গছপুলি ৰোপণ কৰে ঠিক তেনেদৰে মানুহৰ দৈনন্দিন জীৱনতো আজৰি সময়ত গছপুলি ৰোপণ কৰিব লাগে। তেতিয়াহে আমাৰ পৰিৱেশত যিবোৰ প্ৰদূষণ সৃষ্টি হৈছে, যিবোৰ সমস্যাৰ সৃষ্টি হৈ আছে সেইবোৰৰ পৰা আমি কিছু পৰিমাণে হ'লেও নিৰাময় লাভ কৰিব পাৰিম। এতিয়া মই পুলি এটা ৰুম মানে আম পুলি এটা ৰুম আৰু আম পুলিকেইটা মানে 4টামান একেলগতে হৈ আছে, তো তাৰপৰা এটা আনি পিনে মুকলি ঠাইডোখৰত ৰুই দিম এতিয়া। গাইজ মই গছপুলিটো ৰোপণ কৰি মই যাম কলাখোৱা চাৰিআলিত মানে এখনি সভা আয়োজন কৰিছে পৰিৱেশ সজাগতাৰ ওপৰত, তো তালৈ নিমন্ত্ৰণ জনাইছে মোক, তো তালৈ যাম। তাত কিছুমান প্ৰতিযোগিতা চলিব, ছাত্ৰ ছাত্ৰীসকলৰ বা উঠি অহা যুৱক যুৱতীসকলৰ মাজত কিছুমান প্ৰতিযোগিতা চলিব, তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। 3টা পুলি আৰু এইটোতো ওখ হ'লেই আৰু এইকেইটা আছে, এইকেইটাৰ ভিতৰতে এটা উঠাই লৈ যাম, এইটোকে লৈ যাব লাগিব, এইটো অলপ বেলেগ ঠাই লৈ যাব লাগিব আৰু এইটো পিছত বা কাইলৈ এইটো লৈ যাব লাগিব। তো গাইজ এইটো পুলি দেখিছে, এইটো মই তাৰপৰা উঘালি আনিলোঁ আৰু ইয়াতে ৰুম এতিয়া। গাইজ এতিয়া গৈ আছোঁ কলাখোৱা চাৰিআলি, তাত পৰিৱেশ সজাগতাৰ ওপৰত এখনি সভা হ'ব, তো একেবাৰে তাত আপোনালোকক লগ পাই আছোঁ। তো গাইজ এয়া দেখিছে ৰাইডিঙীয়া দল আৰু ইয়াতে সভাখনি আয়োজন হ'ব আৰু মই ইয়াৰ ওপৰত এটা ভিডিঅ' এই দলটোলৈ আহোঁতে এটা ভিডিঅ' বনাইছিলোঁ আগতে শিৱৰাত্ৰিৰ দিনাখন, তো আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, তো গৈ চাই ল'ব। আপোনালোকক ৰাইডিঙীয়া দলৰ চাৰিওকাষৰ দৃশ্যটো আপোনালোকক দেখুৱাব চেষ্টা কৰিম। গছ গছনি বহুত ধুনীয়া ঠাই। তো মই সভাখনলৈ আহোঁতে এজন ইউটিউবাৰ লগ পালোঁ, বিশিষ্ট ইউটিউবাৰ, কি আছিলে আপোনাৰ নাম? বৰুৱায়ন। ময়ো আহিছিলোঁ আচলতে আজি ইয়ালৈ, হয়। আৰু এই যি কাৰ্যসূচী ইয়াত মানে বৃহৎ কাৰ্যসূচী এইটো, আৰু এই কাৰ্যসূচী সম্পূৰ্ণ হৈ গ'ল। ভাইটিয়ে দেখাব ধুনীয়াকৈ, সুৰজ দাস ব্লগ তেওঁ ধুনীয়াকৈ দেখাব, তেওঁ ভিডিঅ'বিলাক কৰিছে, তাতে চাব আপোনালোকে। আৰু মানে খুব সুন্দৰকৈ তেওঁ আহি আছে ইউটিউব জগতখনলৈ, আৰু গতিকে আপোনালোকে মৰম কৰিব তেওঁক, চেনেলটো তেওঁ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু একেটা ভাইটিৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে একেটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলো কৰি দিব। গাইজ এয়া দেখিছে বঞ্জিতা দাস, আৰু তেখেতে বৰ ধুনীয়া গান গায় আৰু আজি সভাত আৰম্ভণি গীতটো গাব, আৰু তাই খালি চকুৱে ভালকৈ ইমান নেদেখে। ভনী কি ক'বা, কেনেকুৱা লাগিছে আজি গান গাবা? ভাল লাগিছে। অঁ, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি এই কলাখোৱা ৰাইডিঙা দলৰ চৌহদত আমি বৃক্ষৰোপণ কৰিবৰ বাবে আগবাঢ়িছোঁ। আৰু বৃক্ষৰোপণ কাৰ্যসূচী শেষ হোৱাৰ পিছত আমাৰ পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতা আৰম্ভ হৈছে। এই দলৰ কাষতে থকা এখন বিদ্যালয়ত আমি সেই প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, আৰু আমাৰ কিছু ব্যক্তি তাত ব্যস্ত থকাৰ বাবে আমি তেখেতলোকক তাতে কাৰ্য সম্পাদন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। গাইজ মোৰ লগত আছে এয়া হিতেশ বৰ্তা, আৰু এখেতলোকৰ মানে দ্বাৰাই আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা পৰিৱেশ সজাগতাৰ ওপৰত এখনি সভা আয়োজন কৰিছে। তো বৰ্তা কি ক'ব আজি কলাখোৱা ৰাইডিঙা দলৰ প্ৰাংগণত আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী, সাহিত্য প্ৰতিযোগিতা আৰু সজাগতা সভা আজি ইয়াত অনুষ্ঠিত হৈছে। হয়, বৰ্তমান চলি আছে সাহিত্য প্ৰতিযোগিতা। আজি 1744 চনতে স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত নিৰ্মিত হোৱা এই কলাখোৱা ৰাইডিঙা দল আজি প্ৰায় 300 বছৰ অধিক হৈছে। কিন্তু আমি জনাত, আমি যিমান দিনৰ পৰা এই দলটোৰ বিষয়ে সবিশেষ জানিছোঁ, সিমান দিনৰ ভিতৰত আজিলৈকে এনেকুৱা এটা কাৰ্যসূচী আমি দেখি পোৱা নাই। আমি আজি আমাৰ দলটোৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি ক'ব পাৰোঁ, যিহেতু 3টাকৈ কাৰ্যসূচী আজি এই বিশ্ব পৰিৱেশৰ দিনাখন আমি ইয়াত গ্ৰহণ কৰা হৈছে। তদুপলক্ষে আপুনি দেখিছে যে ইয়াত সকলো ৰাইজ ইয়ালৈ আহিছে, ৰাইজে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে, বৃক্ষৰোপণ গ্ৰহণ কৰিছে। ইতিমধ্যে কাষতে থকা কলাখোৱা মিৰিপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ত সাহিত্য প্ৰতিযোগিতা আৰম্ভ কৰিছে। ইতিমধ্যে আমাৰ বৃক্ষৰোপক হৈ আছে।
হয়তো সাহিত্য প্ৰতিযোগিতা শেষ হোৱাৰ পিছত আমি ইয়াত এখন সজাগতা সভা আমি আয়োজন কৰিম। গতিকে আমি এটা কথা আমি অনুৰোধ কৰিব পাৰোঁ সদৌ অসমবাসী ৰাইজৰ ওচৰত যে এই কলাখোৱা দলটো আজিলৈকে আমি যিমান দেখিছোঁ যিধৰণে আজি আগবাঢ়িব লাগিছিল বা যিধৰণে ইয়াৰ গৌৰৱময় জিলিকি থাকিব লাগিছিল তেনে আমি দেখা পোৱা নাযায়। গতিকে আমি কাঠৰ অনুৰোধ আপোনাৰ এই মিডিয়াৰ চেনেলৰ জৰিয়তে যাতে আমাৰ ঐতিহাসিক দলটোৰ কাৰণে গভীৰভাৱে পৰ্যবেক্ষণ কৰক আৰু উন্নয়নৰ কাৰণে আপোনালোকে আৰ্থিক সাহাৰ্য প্ৰদানৰ কাৰণে আপোনালোকৰ ওচৰত আমি কাঠৰ অনুৰোধ ৰাখিছোঁ। যিকোনো পদ্ধতিৰে হওক, যিকোনো আঁচনিয়ে হওক, যিকোনো চিন্তাধাৰাই হওক যে দলটো আগুৱাই নিব লাগে, জাকত জিলিকা হ'ব লাগে আৰু গৌৰৱময় হৈ ই স্থায়িত্ব লাভ কৰিব লাগে, এই মোৰ অনুৰোধ। গতিকে আমি সকলো আজি এই বিশ্ব পৰিৱেশত উপস্থিত থকা সকলো বিশিষ্ট গুণী জ্ঞানী ব্যক্তিসকললৈ আমি ধন্যবাদ জনাইছোঁ। যাতে এনেকুৱা কাৰ্যসূচীত আপোনালোকে ভৱিষ্যতেও এনেধৰণে সহায় সহযোগ আগবঢ়াব বুলি মই আপোনালোকৰ ওচৰত এটা বিনম্ৰ অনুৰোধ জনাই মই এই আজি ঐতিহাসিক দিনটোত ধন্যবাদ দি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। খুব ভাল লাগিলে। কৰি তেখেতলোকক খালী থকা জেগাত থিয় হ'বৰ বাবে খন্তেক সময় থিয় হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাক জনাকৰণ সহযোগিতাৰ বাবে জিতু আৰু আমাৰ মৰম ভাইটিক অনুৰোধ জনাইছোঁ। বাবু যিসকলে পুলি বৰ্তমানে হাতত ওলোৱা নাই তেখেতলোকক এটা এটা পুলি তুলি ল'বলৈ অনুৰোধ জনাইছোঁ। 10 বছৰ খাব পাৰিব নাই? পাৰিব চাগে, বেছি লাগিব অকণমান। আৰু যোগতা আজি এই ৰাতিঙাটোত প্ৰাংগণত এটি নাৰিকলৰ পুলি প্ৰজন্মৰ কাৰণে উঠি গৈছে। দপ দপকৈ উঠি আহক, ভকতে খাব, ল'ৰাই খাব, প্ৰজন্মৰ কাৰণে সেউজ বিপ্লৱ এটা আহক। সেই আশাৰে আজি সেই কাৰ্যসূচী লোৱা হৈছিলে। আজি এই আইগৰাকীয়ে লৈছে খুব সুন্দৰকৈ। মই অকণমান খুটুং কৰি দিম দেই। অঁ নম্বৰটো গাইছ। এতিয়া মই ঘৰলৈ যাবগৈ লাগিব, মানে ঘৰলৈ পূৰা জেৰক্স আহিছে মানে, তো সেইকাৰণে ঘৰতো মান নাই, মই সেইকাৰণে যাবই লাগিব। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগত ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে, নতুন ভিডিঅ' লগ পাম। বাই বাই।